মজা লাগি যায় ঐ মজা লাগি যায় ঐ চুলা খাবি মাংস লগত হুৱাতেহে বেছি পোৱা যায় তেহে বেছি পোৱা যায় ঐ তেহে বেছি পোৱা যায় আজি অলপ গানটো হাই লেভেলত গাই দিলোঁ দেই গাইছ মাক চকলা এতিয়াতো গালিয়া নাবে এইটো ৰিটাৰ্ণ কৰিব নোৱাৰি না নমস্কাৰ 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 ছাৰ আপুনি কেনেবাকে ইলেকশ্যন সিলেকশ্যন খেলিব নেকি বাৰু কেলা সুধিলি মানে ছাৰ আজি আপুনি আহিয়ে ডাইৰেক্ট নমস্কাৰ নমস্কাৰ মাৰি দিলে যে আগতেতো এনেকে নকয় না আচলতে সেইটো নহয় এনে মন গ'ল সেইবাবে কলোং তেনে ভালে দিয়ক ছাৰ ঠিক আছে আমি লাহেকে ক্লাছটো আৰম্ভ কৰিম অ'কে ছাৰ প্ৰথম প্ৰশ্ন গাইছ উত্তৰ দিবি আৰু কোনখন ঠাইৰ নামটো বহুত বেছি দীঘল আটাইতকৈ বেছি দীঘল কোনখন ঠাইৰ নামটো দীঘল ছাৰ কামটো দীঘল হয় নাই কামৰ কথাটো মই নাজানো বাৰু কিন্তু নামটো বহুত দীঘল ডাইৰেক্টলি ইনডাইৰেক্টলি শ্বুটিং ষ্টাৰ মৰ্ণিং ষ্টাৰ ইভিনিং ষ্টাৰ অ' য়েছ অ' ছাৰ মই এটা নাম ভাবিছিলোঁ দেই যিটো নামৰ মানে যিখন ঠাইৰ নামটো বহুত দীঘল যেনে শ্বিলং শ্বিলং লং লাগি আছে না মাক চকলাই লং মানে তো দীঘল অ' য়েছ শ্বিলং শ্বিলং ইয়াহু ৰাইট উত্তৰ টেলেণ্টেড আছো না মাক চকলাই মজা হৈছে নেক্সট প্ৰশ্ন দেওবাৰ দিনা কিয় স্কুল বন্ধ থাকে মানে ছাৰ কেছটো অলপ বেলেগ ধৰণৰ হ'ব না কি আমি বাৰু ছাৰ সৰু সৰু গাইছ তো যেনেকে তেনেকে হ'লেও ডেইলি স্কুল আহি থাকিম আমনি লাগে হ'লেও উপায় নাই কিন্তু দেওবাৰ দিনাখনো যদি স্কুল খোলেই তেনেহ'লে আপোনাৰ নিচিনা ব্যক্তিসকলে বৰ আমনি পাব নহয় ছাৰ আৰু ক'ব চাকৰি কৰিলে কিডাল হ'ব এদিনোচোন স্কুল বন্ধই নাপাং গতিকে ছাৰ সেইটো ভাবিয়ে দেওবাৰ দিনাখন স্কুল বন্ধ দি দিছে তাৰ মানে দুখটো আমাৰহে হ'ল ন খতম বাই বাই টাটা গুড বাই ফিনিছ নোকোৱাকে খতম হৈ গ'ল যে ছাৰ এবছৰ নকওঁ অহা বছৰকে ক'ম তেনেহ'লে ষ্টাৰ্ট কৰোঁ নেক্সট প্ৰশ্নলে অ' ছাৰ ৰ'ব আপোনাক এনেকুৱা এটা খাতাৰ প্ৰশ্ন সুধিম আপোনাৰ মাথা চাথা গৰম হৈ যাবগে ছাৰ আপুনি কওকচোন আজিকালি মানুহকতো অন্ন বস্ত্ৰ আৰু বাসস্থানটো জীয়াই থাকিবলৈ লাগে না কিন্তু তাতকৈ এটা ডেঞ্জাৰ বস্তুৰ প্ৰয়োজন যিটো নহ'লে হয়তো মানুহ পাগল হৈ যাব সেই বস্তুবিধৰ নাম কি কওকচোন এই মহাপণ্ডিত মোক অলপ ভাবিবলৈ টাইম দিব লাগিব চিয়ৰ ছাৰ অন্ন বস্ত্ৰ বাসস্থান এইটোতো লাগিব ন' প্ৰব্লেম আৰু এটা বস্তু লাগে কি হয় মোবাইল ফোনটোতো হ'বই লাগিব মই ভাবিলোঁ বহুত আৰু ভাবি মেলি এটা কথা পালোঁ উত্তৰটো হ'ব নেকি মোবাইল ফোন য়েছ ছাৰ আপুনি ৰাইট উত্তৰ দিছে না আজিকালি মানুহক 1.5 নাইবা 2 GB ডাটাৰ লগতে মোবাইল ফোনটো লাগিবই নহ'লে ক'লে জীৱনটো চলিবলৈ বৰ কষ্টকৰ হৈ পৰে মই জানো তো সেইকাৰণে বোলো ক'বলৈ মন যায় আগতে মানুহে যদি শুৱে তেনেহ'লে শৰীৰটোৱে ৰেষ্ট পাইছিল আৰাম পাইছিল কিন্তু আজিকালি সেইটো নহ'ব না বাবা না আজিকালি মানুহে শুলে কেৱল মোবাইল ফোনটোৱেহে অকণমান ৰেষ্ট পায় সেইকাৰণেতো আজিকালি অধপতলৈ গৈ আছো না ছাৰ আগতে মোবাইল চোবাইল নাছিলে কিতাপ পঢ়িছিলোঁ কিন্তু আজিকালি মোবাইল ফোনটো হোৱাৰ পৰা এহে বুজিছে নুবুজাই নাই মাক চকলাই কথা কোৱাৰ ষ্টাইল শুন নেক্সট প্ৰশ্ন মানে এবাৰ মই সুধিম তহঁতি সুধিব নালাগে বৰ সুধিছ অ'কে ছাৰ তই মানে তহঁতি ক'ব লাগে সেইটো বস্তু যিটো জন্তুৰ নামৰ শেষত 20 লাগি আছে কি সেই বস্তুটো মানে জন্তুটোৰ নাম কি তাৰমানে ছাৰ সেইটোৱে জন্তু ন যিটো জন্তু নামৰ শেষত 20 লাগি আছে হয় কি জন্তুটোৰ নাম কি পেলেলে পুলুলু পেলেলে পুলুলু আৰে মাক্কা ইয়াত পেলেলে পুলুলু এইটো লেংগুৱেজ মাৰিলে নহ'ব দিমাগ ইউজ কৰিব লাগিব না সেইটোৱে জন্তু যিটো জন্তু নামৰ শেষত 20 লাগি আছে 20 লাগি আছে কি গৰু ম'হ ছাগলী শিয়াল মেকুৰী চেকুৰী কুকুৰ নিগনি হাতী ঘোঁৰা বাঘ কতোচোন মাক চকলাই 20 নাই কিবা উমান পালি না গাইছ অ' ছাৰ আমি চোন একো পাত্তাই নাপালোঁ যেনে হাতী ঘোঁৰা নিগনি মেকুৰী কুকুৰ শিয়াল বান্দৰ কতোচোন 20 নাই লাষ্টত 20 নাই ইমান চেষ্টা কৰিছোঁ ক'ত আছে ছাৰ আপুনি নিজে কওকচোন বোপাই মই এটা হিণ্ট দিছোঁ হিন সেইটো জন্তু যিটো জন্তু নামৰ শেষত 20 আছে ডাইৰেক্টলি নহয় ইনডাইৰেক্টলি আছে এইটো আকৌ কেনেকুৱা ইনডাইৰেক্টলি নাই বে আমাৰ মগজুৱে ঢুকি পোৱা নাই এইটো চাৰেণ্ডাৰ কৰি দিব লাগে চাৰেণ্ডাৰ ছাৰ গম নাপাওঁ আমি কি হয়
সেইটো হৈছে মানে সেইটোৱে জন্তু যিটো জন্তু নামৰ আগত বিষ লাগি আছে যেনে মেকুৰী 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 য়েছ মেকুৰী কেনেকে হ'ল ছাৰ জন্তুটো হৈছে মেকুৰী স্পেলিং কৰিলে হ'ব মই তাকে মে কৰছো একো ৰধেৰি মেকুৰী মেকুৰীৰ শেষৰ দখ কুৰি মেটো অঁতৰাই দিলে লাষ্টত কুৰি আৰু কুৰি মানে তো বিষ গম পাইছ না এতিয়া কথা মানে ছাৰ ইনডাইৰেক্টলি কুৰি মানে 20 অটো কেনে লাগিছে আয় ধুমকেতু নেজানিলে হে মাক চকলা বৰ ডেঞ্জাৰ চোন না আমি তো কুৱেশ্যন বিলাক অলপ ডেঞ্জাৰে সুধোং না তহঁতৰ দিমাগটোহে ইউজ কৰিব নোৱাৰ না এনেহে মাল্টি টেলেণ্টেড বেছি হৈ থাক না হ'ব ছাৰ আজিকালি আপুনিও বৰ না ক'বলৈ ধৰিছে ততিয়া শিকাইছ আগৰ গৰু যেনি যায় পাছৰ গৰু তেনি যায় বুলি কয় যে সেই একে হৈছে তেনেহ'লে ছাৰ এতিয়া কি কৰিব লাগিব লাষ্ট প্ৰশ্ন বেকাৰ আৰু বেংকাৰৰ মাজত কি পাৰ্থক্য আছে না না নে 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 নু নু বেকাৰ আৰু বেংকাৰ মাজত থকা প্ৰথমটো পাৰ্থক্য হৈছে এন কেনেকে ভালকে চাব ছাৰ এনটো অঁতৰাই দিলে বেকাৰ হৈ পৰে আৰু বেকাৰত এনটো লগাই দিলে বেংকাৰ হৈ পৰে BANKER বেংকাৰ BAKER বেকাৰ বেংকাৰ অ' য়েছ এন কেনে ছাৰ এই ফালি দিছে মাক চকলাই হয় ছাৰ হে বেকাৰ বিলাকক মাক চকলাই কোনেও পাত্তা নিদিয়ে কিন্তু আনহাতে বেংকাৰ বিলাকক চবে পাত্তা দিয়ে না আপুনিও দিব ময়ো দিম কাৰণ দিছ ইজ বেংকিং মেন ইয়াৰ অ' দিছ ইজ নাইচ থিংকিং ৱাও কি সুন্দৰ অ' তো ছাৰ দিছ ইজ বৰ সুন্দৰ না লগতে আৰু এটা কথা ছাৰ বেকাৰ বনিবলৈ সহজ কিন্তু বেংকাৰ বনিবলৈ বহুত টান একেবাৰে সঁচা কথা কলি তই বেকাৰ বনিবলৈ সহজ যেনে বহুত বেকাৰ আছে কিন্তু বেংকাৰ বনিবলৈ টান কাৰণ পঢ়িব লাগে ইমানে আছিল ছাৰ মোৰ পাৰ্থক্যবিলাক তাৰপাছতে আৰু নেজানো ভাল বহুত ভাল খতম বাই দেই অ ছুটি কিয় দিলি আহি আছে সৰস্বতী পূজা অ ছুটি কিয় দিলি হ'ব সৰস্বতী পূজা এটাতো মাক চকলা আহিয়ে থাকিব না প্ৰতি বছৰে তই নকলেও আহিব কলেও আহিব তই নেভাবিলেও আহিব ভাবিলেও আহিব গতিকে গাইছ এই বিভিন্ন ধৰণৰ বস্তুৰ পৰা বিভিন্ন ধৰণৰ অপায় অমংগলৰ পৰা আমি কেনেকে হাত সাৰিব পাৰিম সেইটো মুঠতে ক সেই কামটোকে কৰিম অ' গাইছ অপায় অমংগলৰ পৰা যদি হাত সাৰিব লাগে তেনেহ'লে ক্লাছো ছুটি ল'ব লাগিব তেনে থাকি লাভ কি চলো 哎呦我的妈！有人。